আমি বিটিডি গাঁওবুঢ়া সন্থাৰ ৪ৰ্থ ৫ বছৰীয়া টাৰ্মিনেল কনফাৰেন্স লগতে বিজডম ফাউণ্ডেশ্যন দিৱস পালন কৰিবলৈ আজি আমাৰ সন্মানীয় টেৰাচাঁদ বসুমতাৰী দেৱৰ EM BTC তাৰ দ্বাৰা আমি লাই খুঁটা অলৰেডি কৰা হৈছে আৰু আশা ৰাখিছোঁ এই আজিৰ পৰাই আমাৰ কনফাৰেন্সৰ কাৰণে কামবিলাক আৰম্ভ হ'ব আৰু অহা জানুৱাৰী মাহৰ ৫-৬ তাৰিখত যিটো অনুষ্ঠিত হ'বলগীয়া অধিৱেশনটো ভালকৈ যাতে পাৰ হয় তাৰ কাৰণে আমি আশা ৰাখিছোঁ। কি আলোচনা কৰিব আপোনালোকে? তো কথাটো হ'ল কি বিষয়ৰ যে মুখ্য বিষয়টো হৈছে যে বিশেষকৈ আমাৰ কোকৰাঝাৰ আৰু চিৰাং 2015 চনৰ 5 জানুৱাৰী তাৰিখে অসম চৰকাৰে নোটিফিকেশ্যন দিছে যে কোকৰাঝাৰ জিলাত 317টা গাঁওবুঢ়া পোষ্ট অলৰেডি আছে 2015 চনৰ পৰাই 5 জানুৱাৰীৰ পৰাই আৰু চিৰাং জিলাত 172টা সেই পোষ্টটো এতিয়ালৈকে চৰকাৰে দিব পৰা নাই। তো আমি এই মুখ্য এই বিষয়তে আমি মানে চিন্তা চৰ্চা কৰিম ইয়াত আৰু পৰৱৰ্তী পদক্ষেপবিলাক আমি ল'ম কেনেকৈ কৰিলে আমি অসমৰ অন্যান্য জিলাৰ দৰে আমি কোকৰাঝাৰ আৰু চিৰাং জিলাতো আমি গাঁওবুঢ়াবিলাকে এপইণ্টমেণ্ট পাওঁ আৰু নিয়োগ আৰু পাৰিতোষিকটো আমি পাব পাৰোঁ। আমি বিশেষকৈ এই বিষয়ত আমি ইয়াত আলোচনা কৰা হ'ব। ইয়াৰ বাহিৰেও বাক্সা, ওদালগুৰি আৰু এতিয়া তামোলপুৰ এই 3টা ডিষ্ট্ৰিক্ট চিৰাং কোকৰাঝাৰৰ বাহিৰে এই 5টা ডিষ্ট্ৰিক্টত যিবিলাক গাঁওবুঢ়াবিলাক মৰিছে বা পোষ্টবিলাক ভেকেঞ্চি হৈছে এইবিলাকক কেনেকৈ ফুলফিল কৰা হ'ব সেই বিষয়ে আমি আলোচনা কৰিম আৰু আমি বিশেষকৈ এই অধিৱেশনত আমি মুখ্য অতিথি হিচাপে এই BTCৰ চিফ শ্ৰীযুত থাগ্ৰামা মহিলাৰী দেৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আমাক অলৰেডি কনচেণ্ট দিছে আৰু ইয়াৰ লগত যিটো ৰেভিনিউ EM আছে লুমশ্ৰাও দৈমাৰী তেখেতকো আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতে কনচেণ্ট দিছে তেখেতেও আহিব আৰু ইয়াৰ লগতেও আমাৰ অল BTC এৰিয়াৰ 2000ৰ ওপৰত গাঁওবুঢ়াবিলাক আহিব ইয়াত আৰু বিশেষকৈ আমি আমাৰ সমস্যাবিলাক খালি গাঁওবুঢ়াৰ সমস্যাৰ লগতে গাঁওবিলাক সমস্যা আৰু আমাৰ মুখ্য উদ্দেশ্য হৈছে গাঁওবিলাকক শান্তি সম্প্ৰীতি আমি কেনেকৈ ৰাখিব পাৰোঁ আৰু সকলো গাঁওবুঢ়াবিলাকক লৈ BTCৰ কেনেকৈ আমি প্ৰগতি কৰিব পাৰোঁ। তো ইয়াৰ লগতে আমি সমন্বয় ৰক্ষাৰ কাৰণে সদৌ অসম গাঁও প্ৰধান সন্থাৰ সভাপতি গোবিন্দ গগৈ ডাঙৰীয়াকো আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতেও আহিব আমাক কনচেণ্ট দিছে। তো সদৌ অসম গাঁওবুঢ়া সন্থা গাঁও প্ৰধান সন্থা আৰু সদৌ BTD গাঁওবুঢ়া সন্থা লৈ পেলাই আমি গাঁওবুঢ়াবিলাকৰ সমস্যা লৈ পেলাই বিশেষভাৱে আলোচনা কৰিম আৰু যাতে সমান্তৰালভাৱে অসম আৰু আমাৰ BTC এৰিয়াৰ গাঁওবুঢ়াবিলাক এক হৈ যাতে সুযোগ সুবিধাবিলাক আৰু প্ৰশাসনিক ব্যৱস্থাটো যাতে সহায় সহযোগ কৰিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম।